নমস্কাৰ বন্ধুসকল, মই পাৰ্থ আৰু আজি আমি কথা পাতিম ডুবাইৰ বিষয়ে বহুতো নজনা কথা। বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'বলৈ গ'লে পৃথিৱীৰ আটাইতকৈ ওখ বিল্ডিং বুৰ্জ খলিফা এই ডুবাইতে অৱস্থিত। ইয়াৰ উচ্চতা প্ৰায় 828 মিটাৰ আৰু ইয়াক 90 কিলোমিটাৰ আঁতৰৰ পৰা ভালদৰেই দেখা পোৱা যায়। ডুবাইত থকা 50% লোকেই ভাৰতীয়, কাৰণ তাত কিছুমান ভাৰতীয় মানুহ তাত কাম কৰিবলৈ যোৱা দেখা যায় আৰু বাকীখিনি তাত থকা স্থায়ী বাসিন্দা ইমিৰাটী বুলি কোৱা হয়। A few moments later. ডুবাই ট্ৰেফিক ৰুল ভাৰতৰ দৰে নহয়। ইয়াত যদি আপোনালোকে কিবা ট্ৰেফিক ৰুল ভংগ কৰে তেতিয়াহ'লে আপোনাৰ চালানৰ কপি আপোনালোকৰ ঘৰত পাই যাব আৰু চালানৰ যিমানখিনি পইচা হয় সেই পইচা অট'মেটিক বেংকৰ পৰা কাটি লোৱা হয়। চ' আপোনালোকে যদি ডুবাইত ড্ৰাইভিং কৰিম বুলি ভাবিছে চ' ভালদৰে ড্ৰাইভিং কৰিব। পৃথিৱীৰ একমাত্ৰ 7 ষ্টাৰ হোটেল বুৰ্জ এল আৰব এই ডুবাইতে অৱস্থিত। ইয়াৰ এক ৰাতিৰ থকা খৰচ 13 লাখ টকা। ডুবাইত সংবিধান বহুত কাঢ়া হয়, সেইবাবে ইয়াত ক্ৰাইম ৰেট 0%। ডুবাইত য'তে ত'তে CCTV কেমেৰা লগাই থোৱা যায়, সেইবাবে ইয়াৰ পুলিচসকলে বহুত দামী দামী গাড়ী ইউজ কৰে আৰু ছুপাৰ কাৰবোৰ ইউজ কৰে আৰু পটককৈ অপৰাধীক ধৰিবলৈ সক্ষম হয়। ডুবাই পুলিচে বিভিন্ন ধৰণৰ ছুপাৰ কাৰ ইউজ কৰে। ইয়াৰ ভিতৰত হ'ল BMW, লেম্বৰগিনি, বুগাটি আদি বিভিন্ন ধৰণৰ ছুপাৰ কাৰ ইউজ কৰে, যাৰ ফলত ডুবাই পুলিচে অপৰাধীবোৰ ধৰিবলৈ বহুত সহজ হয়। বহুত মানুহে ভাবে যে তেল খতম হ'লে ডুবাই খতম, কিন্তু এই কথাটো একেবাৰে সঁচা নহয়, কাৰণ ডুবাই প্ৰায় 6% GDP হে তেলৰ পৰা আহে, বাকীখিনি ৰিয়েল ইষ্টেট আৰু ট্ৰেভেলৰ চ'ৰ্চৰ পৰা অহা দেখা যায়। যেনেদৰে আমাৰ ভাৰতৰ মানুহবিলাকে কুকুৰ মেকুৰী পোহা দেখা যায়, তেনেদৰে ডুবাই মানুহবিলাকে বাঘ সিংহ পোহে, যাক দেখিলে আমাৰ ভয়ত গাৰ নোম শিয়ৰি যায়। 2013 চনত ডুবাইত ইমান সোণৰ বেপাৰ হৈছিল যে ইয়াত গোটেইখিনি মিলাই ওজন কৰিবলৈ হ'লে 396টা হাতীৰ ওজনৰ সমান হ'ব। সেইবাবে ডুবাইক গ'ল্ড চিটি বুলিও কোৱা হয়, অৰ্থাৎ চিটি অফ গ'ল্ড। ডুবাইত ইনকাম টেক্স নাই, সেইবাবে বহুত মানুহে বিজনেছ কৰিবলৈ ডুবাইলৈ যোৱা দেখা যায়, কাৰণ ইয়াত কোনো ধৰণৰ চৰকাৰক টেক্স দিব নালাগে। আপোনালোকে আৰু এটা আচৰিত ঘটনা কেৱল ডুবাইতে দেখিবলৈ পাব, কাৰণ ডুবাই মানুহবিলাকে নিজৰ গাড়ীখন সোণেৰে বনাই লয়। এইটো এটা বহুত আচৰিত ঘটনা আৰু এইটো অকল ডুবাইতহে দেখিবলৈ পোৱা যায়, কাৰণ ইয়াত বহুত হাজাৰ কোটি টকাৰ খৰচ হয়। এই ভিডিঅ'টো এটা সৰু ল'ৰাই চাই আছিল, তেতিয়া সৰু ল'ৰাটোৱে বাপেকক ক'লে, দেউতা মোৰ এই গাড়ীখন কিনিবলৈ মন গৈছে। তাৰপৰা দেউতাকে এনেকৈ ক'লে, চাওক যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চ' গাইজ আজিলৈ আহিলোঁ, बाय। मेरे भी वीडियो में गलत कमेंट मत कीजिए प्लीज भाई, मैं भाई समझ के बोल रहा हूँ दोस्तों, प्लीज आप वीडियो देखिए प्लीज भाई, लेकिन गलत कमेंट